নমস্কাৰ, মই হৰদীপ। দুদিনৰ আগত এটা বিশেষ বক্তব্য শুনিলো, তেতিয়া গম পালো যে ঢাকি ৰাখিব বিচৰা কথা এটা ভুলেক্ৰমে হলেও এদিন বাহিৰলৈ ওলাই যায়। গাপ দি ৰাখিব চেষ্টা কৰা বিষয় এটাই এদিন চেহেৰা দেখুৱাই দিয়ে। প্ৰথমে এই মন্তব্যটো শুনক, তাৰ পাছত আচল কথাখিনি কৈ আছো। কইনাটো মই ৰখাব নোৱাৰো, সেইটো মই চিধাকে কৈছো। কেলে কইনাটো খনন হয় নগালেণ্ডত। মই বিধায়ক হোৱা 2 মাহে হৈছে। এই 2 মাহত কি মই গোটেই পাহাৰটো খানি শেষ কৰি দিলো নি? 2001 চনৰ পৰা খান্দি আছে। এতিয়া কোন অনিল কুমাৰ আগৰৱালা নামত কোনে পইচা লয়, কোন ইয়াত সেই মিটিং পাতিছিলে চকীমুখত, কোনে পেণ্ডেলৰ খৰচ দিছিলে, আমাৰ এইটো যেন মুঠত হিচাপ আছে। মই জানো কৈ দিবলৈতো দীঘল লিষ্ট হ'ব, কিমান মানুহ জেললৈ গুচি যাব। তেখেতে স্পষ্টকৈ কৈছে যে 2001 চনৰ পৰাই এই অবৈধ খনন চলি আছিল। নামবিলাক ক'লে এখন দীঘলীয়া লিষ্ট হ'ব, কিমান জেললৈ যাব ঠিকনা নাই। শ মানুহৰ মৃত্যুৰ কাৰণ যদি সেই ব্যক্তিকেইজন হয়, তেন্তে তেওঁলোকে জেললৈ যোৱাত কি আপত্তি আছে? শ মানুহৰ হত্যাকাৰী কেইজন জেললৈ যোৱাটো কোনো ডাঙৰ কথা নহয়। আৰু বিধায়ক হলেই যে বা কিবা পাৱাৰত আহিলেই যে ষ্টেণ্ড ল'ব ক'ব পাৰি, তেনেকুৱা কোনো কথা নাই। এজন সাধাৰণ মানুহে চকুৰ আগত, মই এটাই জানো, চকুৰ আগত যদি কিবা অবৈধ অনৈতিক কাৰ্যকলাপ চলি আছে, এজন সাধাৰণ মানুহেও তাৰ ওপৰত ষ্টেণ্ড ল'ব লাগে। মই সেইটোৱে জানো। আৰু তেওঁলোকে ইমান ডাঙৰ এটা চিণ্ডিকেট চলাই আছিল, প্ৰকৃতিৰ লগত তেওঁলোকে খেলা কৰিছিল। প্ৰথম কথা, প্ৰকৃতি ৰুষ্ট হলে কি হয় সকলোৱে জানে, আৰু তেওঁলোকে ডেফিনেটলি জানিছিল যে ইয়াৰ পৰা কি বিপদ আহিব পাৰে। এদিন নহয় এদিনতো কিবা ইয়াৰ পৰা মানুহৰ লোকচান হ'ব পাৰে। বানপানী অহাৰ কথা তেওঁলোকে জানিছিল, কি নজনাকে এইবোৰ ব্যৱসায় নকৰে মানুহে। আৰু আপুনি আৰম্ভণিতে ক'ব লাগিছিল যেতিয়া দেখিছিল। গতিকে ৰাইজৰ প্ৰতিনিধি হিচাপে ৰাইজৰ হিতাৰ্থে এই নামসমূহ ৰাজহুৱা কৰক। 3খনকৈ জিলা ধ্বংস কৰা এই মানুহকেইজন, মানুহ নহয় হত্যাকাৰী, এই হত্যাকাৰী কেইজনে AC ৰুমত বহি থাকিলে শোভা নাপায়। ধন্যবাদ।